বিটিআৰ চৰকাৰেও আৰু নিখিল বড়ো ছাত্ৰ সন্থা যি নিখিল বড়ো ছাত্ৰ সন্থা চুক্তি স্বাক্ষৰকাৰী আছিলে আজি বিভিন্ন ঠাইত বিটিআৰ চৰকাৰৰ ফালৰ পৰা আৰু নিখিল বড়ো ছাত্ৰ সন্থায়ো আজিৰ এই 4th বিটিআৰ একৰ্ড ডেটো উদযাপন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছে যি আশা আকাংক্ষা লৈ পেলাই বিটিআৰ চুক্তি গঠন কৰা হৈছিলে এই বিটিআৰ যি চুক্তি এই চুক্তিৰ যোগেদি বড়োসকলে আশা কৰা মতে সংকোচৰ পৰা হদিয়ালৈকে যি বড়োসকলৰ এটা পৃথক ৰাজ্যৰ সপোন আছিল সংকোচৰ পৰা হদিয়া নহ'লেও সংকোচৰ পৰা গহপুৰলৈকে বিটিআৰৰ যি সীমা সম্প্ৰসাৰণ এই চুক্তিৰ যোগেদি কৰা হ'ল যি গহপুৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ সংগ্ৰামত 500তকৈ অধিক শ্বহীদ হ'ব লগা হৈছিলে প্ৰথম আৰু দ্বিতীয় যি চুক্তি হৈ গ'ল সেই চুক্তিত আশা কৰা ধৰণে আমাৰ সীমা সম্প্ৰসাৰণ কৰিব পৰা নাছিল কিন্তু 3rd বড়ো যি একৰ্ড যিটো বিটিআৰ একৰ্ড বুলি নামাকৰণ দিয়া হ'ল সেই একৰ্ডৰ যোগেদি সংকোচৰ পৰা গহপুৰলৈকে আমাৰ সীমা সম্প্ৰসাৰণ কৰা হ'ল এইটো এটা ডাঙৰ এটা এচিভমেণ্ট বিটিআৰ একৰ্ডৰ ইয়াৰ বাদেও বিভিন্ন আমাৰ যি দাবী আছিলে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই বিভিন্ন দাবী যি জনাই আহিছিলে এই দাবীবিলাক এই চুক্তিৰ জৰিয়তে আমি পাবলৈ সক্ষম হৈছোঁ হোৱা নাই এই দফাবিলাক ইমপ্লিমেণ্ট হ'বলৈ কাৰণে এতিয়া প্ৰস্তুতি চলাই থকা হৈছে আমি বিভিন্ন একৰ্ড দেখিছোঁ এই একৰ্ডবিলাক ইমপ্লিমেণ্ট হ'বলৈ কিছু সময় কিছু বছৰৰ প্ৰয়োজন হৈছে গতিকে আমাৰ মাত্ৰ 4 বছৰ হৈছে এই 4 বছৰত যিবিলাক গুৰুত্বপূৰ্ণ দফা আছে এই দফাবিলাক সম্পন্ন হোৱা বুলি আমি ক'ব পাৰোঁ আজিও যিসকল মাৰ্টিয়াৰ যিসকল শ্বহীদ ফেমিলি তেওঁলোকক এক্স গ্ৰেচিয়া আৰু আজিও দিয়া হ'ব এনেকুৱা দফাই দফাই এক্স গ্ৰেচিয়া দিয়াও আমাৰ চলি আছে যিবিলাক কেছ আছিলে এই কেছবিলাক কিছুমান উইথড্ৰ হ'ল আৰু কিছুমান উইথড্ৰ হ'ব তাৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াবিলাক চলি আছে কোৰ্টত যোৱা যিবিলাক কেছ আছিলে এই কেছবিলাক কেনেকৈ উইথড্ৰ কৰা যায় তাৰ কাৰণে চুক্তি স্বাক্ষৰকাৰী দল আৰু চৰকাৰৰ লগত আলোচনা চলি আছে গতিকে নিঃসন্দেহে আমি ক'ব পাৰোঁ যে বিটিআৰ চুক্তিৰ যিবিলাক ক্লজ আছে এই ক্লজবিলাক বাস্তৱভাৱে সকলো দফাবিলাক ইমপ্লিমেণ্ট কৰাৰ কাৰণে অসম চৰকাৰ আৰু ভাৰত চৰকাৰ আগ্ৰহী ইয়াত নিখিল বড়ো ছাত্ৰ সন্থা আৰু বিটিআৰ চৰকাৰৰ ফালৰ পৰা যাৱতীয় যি কৰণীয় কাম এই কামবিলাক কৰি আছে তো আমি আশা কৰোঁ আমাৰ যি বিটিআৰ এই বিটিআৰ সকলো জাতি জনগোষ্ঠীৰ বিটিআৰ এই বিটিআৰত যাতে স্থায়ী শান্তি আহে ঐক্য আহে বুজাবুজি ভাল আণ্ডাৰষ্টেণ্ডিং ইয়াত আণ্ডাৰষ্টেণ্ডিং বুলি ক'বলৈ গ'লে ইয়াত ফিলিংছৰ কথা আহে ইয়াত টলাৰেঞ্চৰ কথা আহে গতিকে আমি এনেকুৱা শান্তি পৰিৱেশ আমি বিটিআৰ অঞ্চলত বিচাৰিছোঁ আজিৰ এই দিনত মই বিটিআৰবাসী সকলোকে মই বিটিআৰ একৰ্ডৰ শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ